সম্ভৱ নহয় এটো কথা মোৰ কাৰণ আমি ইমান পইচা ইনকাম কৰি পোৱা নাই আমি যি কোনো প্ৰগ্ৰামৰ ফালৰ পৰা যি পইচা পাওঁ গান ৰেকৰ্ড কৰি হেদি আমি তেনেকা কোটি টকীয়া বিয়া আমি পাতিব নোৱাৰো তাত আমি দুদিন আছিল দুদিন মানে দুদিন মানে কি এদিনতে সবখিনি হৈছিল তাৰ আগদিনাখন আমি বেলেগ এখন হোটেলত আছিল ৰেডিসন ব্লু বুলি এখন হোটেল আছিল না প্ৰথম দিনাখন গৈ জয়পুৰত ৰেডিসন ব্লু আছিল ৰেডিসন ব্লুৰ আমাক 30 দিনা ৰাতিপুৱা লৈ গৈছিল তালৈকে ৰাফেললৈ লৈ গ'ল তো ৰাফেলত আমি সিদিনাখন গৈয়ে মেহেন্দি মুঠতে এদিনত সেই কামবোৰ সমাপ্ত হৈছে পিছদিনা আমি গুচি আহিছোঁ দুদিন ছটা সাতটা অনুষ্ঠান আমি ৰাতিপুৱাৰ পৰা কিবা এইবিলাক মেহেন্দি তাৰপিছত সংগীত মেহেন্দি দিনত গধূলি সংগীত তাৰপিছত আমি গৈ পাতে দেৰি হৈছিলে পিছদিনা বিয়া জোৰোণ আছিলে বিয়া আছিলে আৰু বিয়াৰ পিছত ৰাতি ককটেল পাৰ্টি আছিলে কিন্তু সেইদিনা ৰাজস্থানত কিবা বন্ধ আছিলে কাৰণে ককটেল পাৰ্টিটো এনে নিজে সেইদিনা ককটেল পাৰ্টিত একো লিকাৰ চিকাৰ নাছিলে কাৰণ সেইদিনা ৰাজস্থানত কিবা বন্ধ সেইটো এতিয়া ট্ৰেডিং কৰে বুলি গম পাওঁ তো তেনেকে সুমি বয় ট্ৰেডিং কৰে বুলি নাজানো বিশালে ষ্টক মাৰ্কেটৰ কিবা কাম কৰে বুলি মই জানো সো তেনেকে চাগে সিহঁতৰ ট্ৰেডিঙত পইচা আহে মই এনেকে ভাবিছিলো আৰু মই মানে অকল এনেকুৱাকে ভবা নাছিলো যে বিশালে পইচা দিছে মই ভাবিছিলো তাৰ্কিক বৰাওতো ইমান বছৰৰ পৰা ফটোগ্ৰাফি কৰি আছে সিহঁতেও চাগে জমা কৰিছে সুমিও চাগে ক'ৰবাত জমা কৰি সেইটো ইমান কোটি টকাৰে আমিতো নোৱাৰো এতিয়া তেওঁলোকে কেনেকে কৰিছে সেইটো মই সোধাও নাই তেওঁলোকক যে ক'ৰ পৰা কি পইচা তোমালোকে মেনেজ কৰিছে ইমান ভিতৰুৱা কথা আমি একচুৱেলি পাতা নাই কেতিয়াও